নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আপোনালোকক মোৰ নতুন এটা ভিডিঅ'লৈ। আমি সদায় কথা পাতোঁ ফকতীয়া ছিংগাৰ বা মক্কেল কাম কৰাবোৰৰ ওপৰত, কিন্তু আজি আমি কথা পাতিম অসমীয়া সংগীত জগতৰ কেইটামান চুৰি গানৰ ওপৰত, বা ক'বলৈ গ'লে কেইজনমান ছিংগাৰৰ ওপৰত, যিকেইজনে অন্য গানৰ পৰা হুবহু কপি কৰি এনেধৰণে অসমীয়াত গানবোৰ লিখিছে নহয়, দেখিলে আচৰিত লাগিব। চ' ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। মোৰ লিষ্টত প্ৰথমত আছে এই গানটো। কত বসন্ত বৰতি পইলুম প্ৰেমত মূৰতি, ঐ কত বসন্ত বৰতি পইলুম প্ৰেমত মূৰতি, ও মই নাহা। এই গানটো নতুনকৈ আহিছে আৰু গানটোৰ নাম চুইচাং, আৰু গানটো গাইছে এই দুজন মানুহে, নাম কানু আৰু কৰবি। বাৰু আপোনালোকে নিশ্চয় ধৰিব পৰা নাই চাগে ক'ৰ পৰা কপি কৰিছে এই গানটো। বাৰু এই গানটো চাই লওকচোন। বন্ধুসকল ধৰিব পাৰিলাই চাগে এতিয়া, গানটো কপি কৰিছে বৰলিন এছপলিন এৰিলি গানটোৰ পৰা। মোৰ লিষ্টৰ ছেকেণ্ডত আছে অসমৰ জনপ্ৰিয় শিল্পী ভিঘু কাশ্যপ। তেখেতৰ এতিয়ালৈকে যিমানখিনি গান আছে তাৰে বেছি সংখ্যক গান কপি কৰা। আপোনালোকে ঠিক শুনিছে, কপি মাষ্টৰ হয় ভিঘু কাশ্যপ। ভিঘু কাশ্যপৰ এটা জনপ্ৰিয় গান অটোৱালা মই, এই গানটো চুৰ কৰিছে এই গানটোৰ পৰা। অটোৱালা মই গান্ধীনগৰৰ অটো চলাই মই খাওঁ, তুমি মাজনী জয়ানগৰৰ, এই জয়ানগৰৰ তোমাকে বৰ ভাল পাওঁ। আৰু কেইবাটাও গান আছে ভিঘু কাশ্যপৰ, যিকেইটা চুৰ কৰা হৈছে অন্য গানৰ পৰা। বাৰু আপোনালোকে গানবোৰ চাই লওকচোন। মই यस्तो गीत गाउँछु जुन प्रेम गीत बनोस्, हर माया गर्ने जोडीले आफ्नै गीत भनोस्। आजिरो बोले दियारा सोकुते सोकुथुवारा, राम्रा राम्रा सपना होस् त्यहाँ, मीठा मीठा विपना होस् तहाँ, उरुवाइलोइ जुवाना फागुनलो। दुई मुटु एक धडकन हुन्छ जहाँ, नोए 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 ओइनी तमे दिखो निसु तुमार मातत, दूरे 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 থাকিব নোৱাৰি তোমাক লাগে কাষৰত। नियाले मेरो आँखामा हेर त्यहाँ पाउँछु आफ्नै चित्र, सजाइसकेको छु मैले तिमीलाई मेरो यो मुटु भित्र। বন্ধুসকল ভিঘুদাই মোৰ মৰমৰ গাৰ্লফ্ৰেণ্ডজনী গানটো ক'ৰ পৰা কপি কৰিছে চোৱাচোন। মোৰ মৰমৰ গাৰ্লফ্ৰেণ্ডজনী যদি হৈ গলা তুমি আনি দিলো হেতেন জানা, ফ্রক চুলা আৰু শাড়ি। বলছি তোমার দিব্যি গেলে আমি বড় শান্ত ছেলে, দেখছি তোমায় সুযোগ পেলে শুনে বুঝি বিষম খেলে। তোমালৈ মৰমৰ বিল্ডিং বনাইছো, চালে আহি চাব পাৰা বুকুৰে ঐ মাজতে, মৰমৰ ভাষা দে চকু থৈ চকুতে, যদি হৈ গলা তুমি আমাৰ ভুলতে। পড়ে গেছি ইস্কেতে আজি বড় রিস্কেতে, খালি বিলি মিস করে যাই একটু যদি মিষ্ট সে, রাগারাগি কম করে মনটা নরম করে, এসএমএস হলেও যদি বলতো আমায় সে। आओ ना पास मेरे बैठो ना মৰমৰে চুমা লোৱা, আসুন কেন বাসুন ভালো লাগে নাচে আমার, লাজৰে উৰণি খুল
বন্ধুসকল বুজি পালা নিশ্চয়, 3টা গান আমাৰ ভিগুদাই কপি কৰিছে অন্য গানৰ পৰা। এতিয়া মোৰ লিষ্টৰ 3 নম্বৰত আছে অসমৰ আন এজন জনপ্ৰিয় শিল্পী দিক্ষু শৰ্মা। হয়, আপোনালোকে ঠিক শুনিছে, দিক্ষুদাৰ এটা জনপ্ৰিয় গীত কপি কৰা হৈছে বলিউডৰ এটা গানৰ পৰা। বাৰু আপোনালোকে গান কেইটা চাই লওকচোন। ধুম ধুম গুন গুন মুন মুন ঝুন ঝুন কণমানি পুতলা কাণ পাতি শুনচোন হিয়াৰে জুনুকা বাজিছে ঝুন ঝুন কোনোবা আহিছে চাওঁ গৈ বলচোন। দিক্ষুদাৰ এই গানটো শুনিলে এতিয়া চাওক বলিউডৰ গানটো। सपनों का वो आंगन कहाँ दर्पण बता बचपन कहाँ सीधा सरल था जीवन जहाँ दर्पण बता बचपन कहाँ। বুজি পালে চাগে বন্ধুসকল, দিক্ষুদাৰ সেই গানটো কপি কৰা হৈছে বলিউডৰ প্ৰেম ৰতন ধন পায়েও নামৰ চিনেমাখনৰ বচপন কাহা গানটোৰ পৰা। আৰু বহুত অসমৰ জনপ্ৰিয় ছিংগাৰ আছে যি কপি কৰে বেলেগ গানৰ পৰা। এটা কথা কওঁ, সেইসকল কপি কৰি গান গোৱা বা গান বনোৱাসকলক সমাজত আপোনালোকক এটা নাম আছে। এনেদৰে গান কপি কৰি বনাই নিজৰ নামত কিয় দাগ লগায়? এনেদৰে কপি কৰি থাকিলে সৰুসকলে আপোনালোকৰ পৰা কি শিক্ষা পাব? এবাৰ ভাবি চাব। কপি কৰক, কিন্তু এনেদৰে কৰক যাতে কোনেও আপোনালোকক আঙুলিয়াব নোৱাৰে। আৰু আপোনালোক অসমীয়া সংগীত জগতৰ এটা ভূটা তৰা স্বৰূপ। আপোনালোকে যদি এনেকৈ বেলেগৰ পৰা কপি কৰি গান বনায়, অসমীয়া সংগীত জগতৰ কি নাম থাকিব ভাবি চাব এবাৰ। আৰু বন্ধুসকল, ভিডিঅ'টো কেনেকুৱা পালে জনাবাচোন। আৰু ভিডিঅ'টো ভাল পালে লাইক কৰিবা, কমেণ্ট কৰিবা আৰু শ্বেয়াৰ কৰিবা। লগতে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। চ' পুনৰ লগ পাম মোৰ এটা নতুন ভিডিঅ'ত। বাই বাই।